Ora. এছ'চিয়েশ্যনৰ উদ্যোগত আজিৰ পৰা 17 বডলেণ্ড মাৰ্টিয়াৰ্ছ ৱৰ্ল্ড কাপ যি ভলীবল চেম্পিয়নশ্বিপ সেইটো আৰম্ভ হৈছে। ইয়াত বহুকেইখন মানে ক্লাবে অংশগ্ৰহণ কৰিছে। আমাৰ কোকৰাঝাৰটো স্পৰ্টছৰ কাৰণে গুৰুত্বপূৰ্ণ এটা ঠাই আৰু ইয়াত বহুকেইজন প্ৰতিভাশালী প্লেয়াৰ্ছবিলাক ওলাই আছে। তো মই সকলো প্লেয়াৰক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে অসম চৰকাৰক মই আহ্বান জনাইছোঁ যে কোকৰাঝাৰটো এটা যিহেতু খেলৰ এটা ঠাই বা ইয়াত ফুটবল, ভলীবল, এথলেটিক্স, আৰ্চাৰীকে আদি কৰি বহু কেইগৰাকীয়ে নেশ্যনেল ইণ্টাৰনেশ্যনেল বঁটা পাবলৈ সক্ষম হৈছিল। এনেকুৱা এখন জিলা, সেইকাৰণে এই জিলাখনক যাতে অসম চৰকাৰে অধিক আৰু গুৰুত্ব দিয়ে তাৰ কাৰণে আমি আশা কৰিছোঁ। মাৰ্টিয়াৰ্ছ ৱৰ্ল্ড কাপ ভলীবল হয়, কিমান দূৰ পাৰ্টিচিপেট কৰিছে? 17তম মাৰ্টিয়াৰ্ছ ৱৰ্ল্ড কাপ ভলীবল কম্পিটিশ্যনত আজি আৰম্ভ হৈছে। টোটেল 12টা টিমে যোগদান কৰিছে। 12টা টিম, 12টা ক্লাব। তাৰপাছত ভলীবল হিচাপে আমি যিমান পাৰোঁ আগত পৰাই উন্নত মানৰ কেনেকৈ আমি কোকৰাঝাৰ KDSA বা আমাৰ অঞ্চল BTC অঞ্চল বা কোকৰাঝাৰ অঞ্চল আমি উন্নত কৰাৰ কাৰণে চেষ্টা কৰি আছিলোঁ আগৰ পৰাই জড়িত খেলত। ইয়াৰ কাৰণে এতিয়াও আমি চেষ্টা চলাই আছোঁ। কিন্তু ভলীবল হিচাপে কোকৰাঝাৰৰ আগত যেনেকুৱা উন্নত মানৰ খেল খেলিছিলে, অসমত 3বাৰ 4বাৰ ইণ্টাৰ ডিষ্ট্ৰিক্ট মিটত চেম্পিয়নশ্বিপো কৰিছিলে KDSAৰ পৰা। কিন্তু আজিৰ দিনত কিন্তু মানদণ্ডটো অলপ মানে তলত যোৱা যেন দেখিছে আমি। ইয়াৰ কাৰণে তথাপিও আমি চেষ্টা কৰি আছোঁ, চেষ্টা কৰি যাম। প্লেয়াৰ এনেকুৱা নথকা নহয়, এতিয়াও আছে। এনেকৈ পলিচি আমি লৈ আছোঁ। কেনেবাকৈ আমি বেলেগ ষ্টেটৰ পৰা কোচ আনি পেলাই কোচিং দি পেলাই যিটো মানদণ্ডটো তলত নামি আহিছে, এইটো উন্নত কৰাৰ কাৰণে আমি চেষ্টা চলাই আছোঁ। MLA ছাৰ আহিছে আজি আমাৰ চিফ গেষ্ট হিচাপে। MLA লগতো আমি আলোচনা কৰিছোঁ কেনেবাকৈ আমি উন্নত আৰু আকৌ আগৰ দিনত যেনেকৈ আছে তেনেকৈ আমি লৈ যাব পাৰোঁ নেকি, এই বস্তু আলোচনা কৰিছে। MLA ছাৰো অলপ আমাক সহায় কৰিম বুলি কৈ গৈছে। যে আমাৰ DSO ছাৰ আছে, DSO ছাৰো এই কথাটো আমি আলোচনা কৰিছোঁ। DSO ছাৰো এনেকৈ সহায় কৰিম বুলি কৈছে। এতিয়াৰ পৰাও DSO ছাৰে কথা পাতিব বুলি কৈছে প্ৰমোদ বড়ো ছাৰৰ লগত। তেনেকৈ আমি চলাই আছোঁ আৰু আগত আমি এইটো নেশ্যনেল লেভেলত ছবি একচুৱেলি মাৰ্টিয়াৰ্ছ যে গ'ল্ড কাপ ভলীবল এণ্ড ফুটবল কোকৰাঝাৰত দুটাও নেশ্যনেল লেভেলত ট্ৰফি। কিন্তু আমি আগত আনিছিলে নেশ্যনেল লেভেলত বহুত ডাঙৰ টিমে আমাৰ ইয়াত আহিছিলে। BSF, TSF, জলন্ধৰ তেনেকৈ বহুত আহিছিলে, অন্ধ্ৰৰ পৰা আহিছিলে। কিন্তু আমি এতিয়া একদম লোকেল আমি পাতিব লগা হৈছে। কাৰণটো অলপ আগত মই কৈছোঁ, আমাৰ কোকৰাঝাৰৰ টিমটো কম্পিটিশ্যন কৰিব পৰা নেশ্যনেল লেভেলৰ টিমৰ লগত আমি নোৱাৰোঁ। এতিয়া কেনেবাকৈ আমি এই লেভেলত আকৌ লৈ যাব পাৰোঁ নেকি আগত লেভেলত, ইয়াৰ কাৰণে আমি চেষ্টা চলাই আছোঁ। পাছত আমি এই যে নেশ্যনেল লেভেলৰ টিম কিন্তু আনাৰ কাৰণে চেষ্টা কৰিম। কিন্তু আগত আমাৰ লোকেল দলে কম্পিটিশ্যন কৰিব পৰাকৈ আমি গঠন কৰিব পাৰিব লাগিব। এই বস্তুৰ কাৰণে আমি আজি লোকেলি এইটো পাতিব লগা হৈছে আৰু বঁটা হিচাপে উইনাৰত 20,000 কেছ আৰু ৰানাৰ্ছ আপত 15,000 কেছ টকা উইথ ট্ৰফি। থেংক ইউ।